যি দেখা যায় গোটেইকেইটা সমষ্টি প্ৰায় 1 লাখ ভোটত তেওঁলোকে লিড লৈ আছে 1 লাখ নহয় 80,000 ভোটত হ'ব 11টা সমষ্টিৰ ভিতৰত 91 প্লাছ হৈছে বাৰু হা লাষ্ট 91 লাষ্টত দেখা যাব আছে জমা ভোট আছে ক'ৰবাত এইখিনি দি মিলাই কি হয় তথাপি কেনেকৈ হ'ব কিমান সমষ্টি ছাৰ আশা কৰি আছে মইতো হাৰিবলৈ ইলেকশ্যন খেলা নাই হাৰিম বুলি ক'ম নেকি তথাপি সেইটো ইমপ্লাইড হয় জিকিম বুলি কোৱাটো গতিকে আশা কৰি আছোঁ জিকি যাম কিমানমান ডিফাৰেঞ্চ হ'ব কম ডিফাৰেঞ্চ হ'ব যিটো দেখা যায় যিটো গতিত গৈ আছে সেই গতিত ডিফাৰেঞ্চটো কম হ'ব বেছি নহয় আপুনি জ্যেষ্ঠ যিহেতু এগৰাকী নেতা এই অসমৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ৰাজ্যত মই বাকী সমষ্টিৰ একো খবৰে লোৱা নাই মোৰ সমষ্টি দুটাতে মাথা ঘূৰি গৈছোঁ আপুনি কিমান ভোট লৈ AIDF আপোনালোকক সমৰ্থন জনাইছে AIDF আমাক সমৰ্থন জনোৱা নাই হয় BPF সমৰ্থন জনাইছে যেহেতু BPF সমৰ্থন জনাইছে গতিকে আৰু দিলীপ শইকীয়া যেটো আগবাঢ়ি আছে এতিয়া কিবা 91,650 সেই ভোটৰ ব্যৱধান আপুনি কৰিবগে পাৰিবনে আপোনাৰ চক এতিয়াতো 5 ৰাউণ্ড 6 ৰাউণ্ড ভোট হৈছে আৰু বহুত ৰাউণ্ড বাকী আছে লাষ্টতহে ক'ব পৰা যাব এইটো হয় আপুনি কিমান কনফিডেন্ট মই এতিয়াও কনফিডেন্স কোনকেইটা সমষ্টি লৈ ছাৰ আপুনি আশা কৰি আছে আমাৰ সমষ্টি মইতো এতিয়া চিপাঝাৰ মঙলদৈ আৰু দলগাঁও যথেষ্ট পিছ পৰি আছে চিপাঝাৰত মই 15,000 ভোটত পিছ পৰি আছোঁ এই 7টা পঞ্চায়ত আমাৰ বেয়া এতিয়া আমাৰ ফালে গৈ আছে বাকীকেইটা 11টা ৰাউণ্ড বাকী আছে আৰু সেই 11টা ৰাউণ্ডৰ পিছতহে ক'ব পাৰিম মই আপোনাক কিমানত বেছি পালোঁ দলগাঁৱতো ভাল ভোট পাওঁ দলগাঁৱত 2,15,20,000 ভোট তাৰপৰা কাটা যায় যি দৰ হ'ব আৰু দহলি নহ'ব সেই কথা